মেক্সত বেয়া সস্তা এতিয়া ইমান সস্তা কাপোৰ ইয়াত বেয়া সস্তা পেটিডাল বেছি নহয় 600 টকা পেটি পিন্ধো মই বহুত দামী পিন্ধো বহুত দামী পিন্ধো মজা খোজকাঢ়ি তহঁতি অহা নাই গাড়ী চাই নাই নেকি তহঁতৰ গাড়ী চাই নাই তো হেল্ল' গাইজ স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ তো এতিয়া ভিডিঅ'টো অলপ আগত আপলোড হৈছে কালিৰ ভিডিঅ'টো চোৱা মানে এতিয়া গা চা ধুই মই পূৰা ৰেডি হৈ গ'লোঁ চোৱা আজি সপ্তমী দিনা ক'ত যাওঁ ঠিক নাই এতিয়ালৈকে বৰ্তমানলৈকে একো প্লেন হোৱা নাই ক'ত যোৱা চ' ওচৰতে আছেই পূজা আৰু মই কালি যিহেতু কৈছিলোঁ যে এখন বিশেষ পূজালৈ যাম চ' সেইখন পূজালৈ যাম অলপ লাহে ধীৰে যাম কিন্তু চ' তাৰ আগত মোৰ মানে সৰু সুৰা কাম এটা আছে চ' তাৰ পৰা আহিব লাগিব তাৰ পৰা আহি ক'ত পূজা চাব পাওঁ ঠিক নাই মানে আৰু কাইলৈতো মৰ্ণিঙতে যাম কাইলৈ এনেও ব্লগ পাবই চ' কাইলৈ মানে মৰ্ণিং 4টা 5টা এনেকুৱাতে উঠিব লাগিব ওলাব লাগিব এটা বেলেগ বিশেষ জেগাত যাম চ' এতিয়া এজেগাৰ পৰা আহি লওঁ তাৰপিছত আপোনালোকক পূজা দেখাব লৈ যাম আমাৰ যিহেতু যোৰহাটৰ পূজা বুলি নহয় আমাৰ গাঁৱৰ পূজা যোৰহাটৰ পূজাও আজি ৰাতিকে যাম হয়তো প্লেন বনি আছে চ' তেতিয়া বেছি দেৰি নকৰোঁ চবলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই বিদ্যা তো মানে এতিয়া মই য'ত গৈছিলোঁ তো তাৰপৰা আহিলোঁ তাৰপৰা আহি মেলি এতিয়া আকৌ কৈছিলোঁ আপোনালোকক যে এখন বিশেষ ঠাইলৈ যাম মানে বিশেষ পূজা আমাৰ কাঠনিবাৰী বুলিয়ে নহয় আমাৰ গাঁৱত বুলিয়ে নহয় বেলেগতো নাম আছে চ' এতিয়া আমি তালৈ যাবলৈ লৈছোঁ ত' এতিয়া মানে আমি গোটেই লগৰকেইটা আহিছোঁ সেই পূজা চাবলৈ চ' ৰাতিপুৱা টাইমত মানে নিউজ চেনেল আহিছিলে তাৰপিছত এতিয়া মানে গোটেই লগৰকেইটা মানে তো গোটেইকেইটা অহা নাই মানে কেইটামান আহিছোঁ আৰু বোলো ব'ল চাই আহোঁ ওচৰতে যিহেতু অকণমান আহি কিবা চ' ওচৰতে সেইকাৰণে আহিছোঁ দেখাম কিহৰ হয় কি কথা চ' সেইকাৰণে আহি আছোঁ চ' ভিডিঅ'টো চাই থাকিব শেষলৈকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব তো ফাইনেলি পূজা ঘৰ পাই গ'লোহি কাঠনিবাৰী কাগজৰ প্ৰতিমা চ' ইয়াত কাগজে নিৰ্মাণ কৰা হয় মানে দাদাজনে বনায় চ' ভিতৰলৈ সোমাই যাম বাৰু প্ৰথমতে বাহিৰতো এইটো দাদাহঁতিয়ে বনাইছে চ' বেলেগ মানুহ ইউজ কৰা নাই ইয়াত মানে বেলেগ মানুহ অহা নাই বেলেগ বনোৱা মানুহ দাদা এতিয়া বনায় চ' ভিতৰলৈ সোমাইছোঁ ইমান ধুনীয়াকৈ এটা বনাইছে মানে এতিয়া পূজা চাই আহিলোঁ তাত দেখিলে মানে কি হয় কাগজৰ প্ৰতিমা হয় এই দাদাজনে নিজেই বনায় চ' কাগজেৰে নিৰ্মাণ কৰে চ' বেলেগত হয়তো আপোনালোকে শুনা নাই ক'তো যে এনেকৈ নিৰ্মাণ কৰে কিন্তু এই দাদাজনে নিজে ঘৰতে বনায় চ' কাগজেৰে বনায় চ' সেয়াকে বিশেষ মানে আৰু ৰাতি আৰু ভাল লাগিব ৰাতি যিহেতু এইবোৰ লাইটিং চাইটিং থাকিব চাগে ৰাতি আৰু ভাল লাগিব এতিয়া দিনততো ইমান হেৰি নহয় তথাপিতো দেখাবলৈ চালোঁ আপোনালোকক চ' আপোনালোকো আহিব পূজা চাবলৈ কাগজেৰে নিৰ্মাণ কৰা কিদৰে নিৰ্মাণ কৰিছে তাত কিবা লিখাও আছে চ' সেইখিনি পঢ়ি মেলিও গম পাব যে কেনেকৈ কি হয় চ' দাদাৰ লগত পাতিলেও গম পাব চ' আপোনালোক আহিব বুলি আশা থাকিল চ' এতিয়া মানে আকৌ টাউন যাব লাগিব এতিয়া ফটাফট অকণ ৰেডি মানে কি এনেকৈ যাম আৰু কিন্তু টাউনৰ পৰা আহিবগৈ লাগিব এতিয়া মানে টাউনত যাম পূজা চাব দেখামগৈ টাউনত কেনেকুৱা হয় ত' ফাইনেলি টাউন পাই গ'লোহি মানে আমি এতিয়া বৰ্তমান 3টা আছোঁ কিন্তু আৰু 3টা আগত আছে এতিয়া আগতে আহিলে চ' এতিয়া মানে পাই দেখাম আৰু ভাল জেগালৈ যাম বৰ ধুনীয়াকৈ পূজা পাতিছে বোলে ইয়াত আমাৰ এখন পূজা দেখিছোঁ নৰখোঁ এতিয়া অলপ শ্বপিং কৰিব আছে কিবা কিবি চ' সেইখিনি কৰি মেলি আৰু একো মানুহেই নাইচোন গোৱালি পাই গ'লে গোৱালিত একো মানুহ ইমান মানুহ নাই ৰাতি হ'ব ন চ' এতিয়া ইমান মানুহ চানুহ নাই আৰু আজি ব্লগটো অকণমান দীঘলীয়া হ'ব কাৰণ পূজা বহুত জেগাত মই আকৌ সেইকাৰণে মই টাউনলৈ নাহোঁ বুজিছে বেলেগ বেয়া লাগে ছোৱালীবোৰ ইমান ধুনীয়া ছোৱালীবোৰ থাকে আকৌ আমাৰ সস্তীয়া কাপোৰ পিন্ধি আৰু নেচায় এনেকৈ সেইকাৰণে বেয়া লাগে আকৌ চাহ আকৌ হয় চবেই বাইক চাইক লৈ ঘূৰি ফুৰে বাৰু আমাৰ বাৰু খোজকাঢ়ি খোৱাকেইটালৈ কোন ছোৱালী আছে বাৰু মেক্সৰ ভিতৰত এণ্ট্ৰি পচে বেলেগ সস্তা মেক্সলৈ আহিলোঁ বেলেগ সস্তা এই বেলবোৰ যে বেছি নহয় 99 টকীয়া বেলবোৰ দেখিছে নাই বেলেগ সস্তীয়া বেল এইবোৰ 99 টকা ইমান সস্তা ইয়াত ট্ৰেকচুটটো
1000হে ইমান সস্তা কাপোৰ পেটি চেটি পৰা ধৰি বেয়া সস্তা এতিয়ালৈকে এখনো একোৱে হোৱাই নাই জেপিয়াৰত পূজা চাই আৰু যাম আৰু ইমান ৰাতি আমাৰ এইফালে গাড়ীত বোলে পূজা ইয়াতে দেখাওঁ খুশিতে জীবন মনের আশা এই ভালোবাসা কোনোদিনও মুছো না ও মা সবার প্রাণে শক্তি তুমি দশভুজা প্রতিমা তুমি যে মা আমার মা সবার মা দুর্গা মা তো এতিয়া মানে এইবোৰ ঘূৰি ঘূৰি আৰু এতিয়া হৈছেগৈ চ' ইয়াত এইখন দোকানত মানে কিবা এটা খাই লৈছোঁ উঠনি অহা নাই ভোক চোক লাগিলে সেইকাৰণে ইয়াতে কিবা এটা খাই লৈছোঁ বৰ্তমান বনাই আছে দাদাই বনাই আছে চ' ইয়াতে কিবা এটা খাই লওঁ তাক খাই বৈ আৰু নাযাওঁ আৰু ঘৰ যাম আৰু ইয়াত মানে খাই বৈ ঘৰ যাম আৰু বহুত টাইম হ'ল চ' আজিলে ভিডিঅ'টো ইমান টাইম হ'ল যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰি দিব আৰু মোৰ চেনেলটোত যদি নতুন তেন্তে ছাবস্ক্ৰাইব কৰি দিব লগ পাম এটা নতুন ঠাই নতুন জেগাৰ নতুন ভিডিঅ'ৰ লগত ত' আজি দিলোঁ বাই তুমি যে